আৰু মই উঠিছোঁ 10:30টাত। এ ডে ইন মাই লাইফ। তো আজি মানে মই ঘৰত আছোঁ, তাকে পঢ়া শুনাটো একদমেই নকৰোঁ, কলেজ যোৱা নাই। তো তাৰ বাহিৰেও কি কৰোঁ তাকে দেখাম বলক। প্ৰথমতে মোৰ কাম আছে এইখন টেবুলখন বহুত চাফা হৈছে, আপোনালোকে দেখা পাইছে। এইখন চাফা কৰিব লাগে আৰু মই উঠিছোঁ 10:30টাত। তো সেইকাৰণে বিচনাখনো ভাল কৰিব লাগিব। আৰু মই এতিয়া আপোনালোকক এটা টৰ্চ দেখাম, মানে এইটো মানে যিটো ফিচাৰ্ছ, আৰু এই টৰ্চটো মানে এনেকুৱা এটা সৰু পেকেটত আহে, এনেকৈ খুলিব লাগিব। তাৰ ভিতৰত এইটো সৰু টৰ্চ আৰু এই চাৰ্জাৰডাল পাব, চাওক লাইট ৱেইট। ইয়াতে 4টা মানে ফিচাৰ্ছ আছে। যদি টৰ্চটো এনেকৈ টিপি এনেকৈ জ্বলিব, যদি আকৌ দুবাৰ দিয়ে ব্লিংক কৰিব, লাইটটো জ্বলিব, টিপি ধৰি থাকিব লাগিব অকণমান সময়। সেইটো যদি আকৌ এবাৰ এনেকৈ টিপি ধৰে, ডেনচিটিটো মানে কমি যাব। আৰু আমাৰ মায়ে এতিয়া হেৰি বনাই আছে, গিলাচ পিঠা বনাই আছে, গিলাচ পিঠা। আৰু এইটো হ'ল মানে পূৰা গিলাচৰ শ্বেপৰ কাৰণে, গিলাচৰ শ্বেপত কেনেকৈ গিলাচ পিঠা বুলি কয় পূৰা। আৰু মানে এতিয়া এই ধনিয়া গুটি সিঁচিছি, তাতে মই পানী দিম। ধুনীয়াকৈ কাম চাম কৰিলোঁ। এতিয়া মই যাম যে জুবিনদাৰ ৰৌ বিনালে চাব, তাইক তাতে লগ পাই আছোঁ। আৰু তাৰপিছতে আমি গ'লোঁ ষ্টাইল বজাৰত। কি ল'বি তই? মই এইটো লওঁ, এইটো ল'ম মই। তো আজিলৈ এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে আপুনি ছাবস্ক্ৰাইবো কৰিব পাৰে।